নমস্কাৰ বন্ধু বান্ধৱীসকল, নীলাশ্ৰী অসমৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। কলিয়াবৰ ঐতিহ্যমণ্ডিত কলিয়াবৰ গুৰু দুজনাৰ আদৰ্শবাণী সৰুগত কৰি সত্ৰীয়া সংস্কৃতিৰ এনাজৰীয়ে বান্ধি ৰখা চহৰা এখন সত্ৰৰ কলিয়াবৰ। আজি আমি উপস্থিত হৈছিলোঁ কলিয়াবৰৰ মহিমামণ্ডিত ভৰালী নামঘৰত। পুৱাৰে পৰা গধূলিলৈকে গ্ৰাম্য পৰিৱেশেৰে সজীৱ ভৰালী গাঁৱৰ এই বিখ্যাত নামঘৰটিত তাহানিৰ আহোমৰ ৰন্থলী হাটবৰৰ পৰা প্ৰায় 2 কিলোমিটাৰ নিলগত অৱস্থিত ভৰালী নামঘৰটি। আপোনালোকে এয়া দেখিবলৈ পাইছে তাহানিৰ পুৰণি নামঘৰৰ প্ৰায় 300 বছৰীয়া শালকাঠৰ এই অগ্নিগড়। এই অগ্নিগড়ে এতিয়াও নামঘৰটিৰ পুৰণি ঐতিহ্য বহন কৰি আহিছে। এয়া আপোনালোকৰ সন্মুখত ভৰালী নামঘৰৰ বৈশিষ্ট্যপূৰ্ণ সম্পদ তুলসীৰ লাই খুঁটাটো। এই পুৰণিকলীয়া তুলসীৰ খুঁটাটো এচুৱা উৱে খাই নষ্ট কৰিলে যদিও আনটো অংশ সিংহাসনৰ কাষত ভক্তিভাৱে সংৰক্ষণ কৰি ৰখা হৈছে। ভৰালী নামঘৰৰ এয়া চাকি জ্বলোৱা স্থান, য'ত প্ৰতিদিনে বিভিন্ন ঠাইৰ পৰা অহা ভক্তপ্ৰাণ ৰাইজে ভক্তিভাৱেৰে তেল বন্তি আৰু গুৱা আগবঢ়ায়। আমাৰ ভৰালী নামঘৰ বহুত দিন আগতে দুই পুখুৰী আমাৰ ঠাইত আছিলে। যেতিয়া মানুহে আক্ৰমণ কৰিলে, মানুহৰ আক্ৰমণৰ পিছত ইয়াত মানুহবিলাক অত্যাচাৰ থাকিব নোৱাৰি ইয়াত ভৰালী গাঁও ভৰালী হাজৰিকা নামৰ এজন মানুহ আছিল, তেখেতৰ আশ্ৰয় লৈ ইয়াত গাঁও বসতি কৰিছিল আৰু তাৰ ভগা পৰা ধৰা বস্তুখিনি আনি ইয়াত স্থাপন কৰা হৈছিল। তাৰ কিছুদিনৰ লাহে লাহে বাঁহৰ খুঁটাৰ নামঘৰ বনাই কিছুদিনৰ পিছত কাঠৰ খুঁটাৰ নামঘৰ বনাব যাওঁতে কাঠৰ খুঁটা নাপাইছিল, লাই খুঁটা নাপাইছিল। নোপোৱাৰ কাৰণে ৰাইজে মনোনীত কৰিলে, পাহাৰলৈ যাম বুলি মনোনীত কৰিলে। ৰাতি সপোনত তেখেতে আহি ক'লে, ভগৱন্তই ক'লেহি যে তোমালোক তালৈ যাব নালাগে, পাহাৰলৈ তোমাৰ কাৰণে বাৰিষাটোৰ কাৰণে যোৱা আৰু বাৰিষাৰ পিছত তোমালোকে নামঘৰ বনাব পাৰিবা। সেইবাবে ক্ৰমে যেতিয়া খুটাঘাট তেজপুৰ ভৰলনগৰীৰ পৰা আহি ব্ৰহ্মপুত্ৰ হাতীমূৰাদি আহি পেলাই ব্ৰহ্মপুত্ৰ আমাৰ কলঙেদি আহি আমাৰ হাটবৰত গ'লহি। তাৰপৰা বুঢ়া ৰাইজসকলে বহুতে নিব ধৰিছিল, পানী শুকাই যোৱাৰ পিছত বহুতে নিব নোৱাৰাৰ কাৰণে আমাৰ গাঁৱৰ ৰাইজ গৈ যেতিয়া জয়ধ্বনি দিয়ে, এজন চাউলৰ পিঠাগুড়ি কল খাই তেতিয়া তেখেতসকলে জয়ধ্বনি দিলে আৰু তেখেতৰ গুণানী কীৰ্তন কৰি নাম যশ লৈ তেখেতক ওচৰলৈ গৈ দাঙিলে আৰু তেতিয়া খুঁটা নিজে নিজেই উঠি অহা নিচিনাকৈ আহিল আৰু ৰাইজে আনি পেলাই বাঁহৰ তেতিয়া জেক নাছিলে আৰু গাড়ী নাছিলে, তেতিয়া তেওঁ বাঁহৰ খুঁটাৰ চকা বনাই তাৰপৰা ঠেলি আনি ইয়াত স্থাপন কৰিলে। সেই দিৱসৰ পৰা আজি পৰ্যন্ত আমাৰ নামঘৰ অতি অক্ষুণ্ণ হৈ আহিছে আৰু বহুত ৰাইজৰ সমাগম হৈছে। বহুত ৰাইজে আহি ইয়াত পদধূলা দি তেখেতৰ ওচৰত শৰণাপন্ন হয় আৰু তেখেতৰ মহিমাই বহুতো প্ৰমাণ পায়। সেইকাৰণে তেখেতৰ ওচৰলৈ আহে। কাৰোবাৰ গৰু হালত নাযায়, হালত যোৱা হৈ কাৰোবাৰ ওচৰতে মাত নিফুটে, মাত ফুটে, খোজকাঢ়িব নোৱাৰিছিলে খোজকাঢ়িব পাৰে। এনেধৰণে কিছুমান প্ৰমাণ পোৱাৰ কাৰণে ৰাইজ ইয়াত সমাগম বেছি হৈছে আৰু দিনক দিনে ক্ৰমান্বয়ে আৰু বাঢ়ি গৈ আছে আৰু কিমান বাঢ়ে সেইটো তেখেতেহে জানিব। গতিকে তেখেতৰ মহিমা অপাৰ। আমাৰ সেই উপলক্ষে আমাৰ গাঁৱৰ ৰাইজে একত্ৰিত হৈ তেখেতৰ আমাৰ একতা উৎসৱ পতা হয়, মাঘী পূৰ্ণিমা পতা হয়। মাঘী পূৰ্ণিমাত বহুত মানুহৰ সমাগম হয়, বহুত দূৰ দূৰান্তৰ মানুহে আহি ইয়াত চাকি বন্তি দি সেৱা সৎকাৰ কৰি নামঘৰৰ মুখত আছিলে। তেখেতক যেতিয়া আমাৰ নামঘৰ প্ৰতিষ্ঠা হৈছিল, আমি তেখেতক আনি ইয়াত ককাহঁতে ইয়াত স্থাপন কৰিলে, তেতিয়া সৰু হৈ আছিলে, কিন্তু এতিয়া ক্ৰমান্বয়ে পূৰ্ণ বতাহলৈ অৱতীৰ্ণ হৈছে। আমি ইয়াত
স্মৰণ কৰি আমি নামঘৰৰ কৰ্মভাগ কৰি যাওঁতে সেই শিৱভকতক স্মৰণ কৰোঁ যে আমাক সুপথত ফলক, সুজ্ঞান দিয়ক, ঈশ্বৰৰ বস্তু মতিষ্ঠ কৰক, ধৰ্মৰ প্ৰতি দিয়ক, ধৰ্ম যেন শিলনিচাকে হৃদিস্থিতি হৈ আমি যেন কোনো অনীতি অত্যাচাৰৰ পৰা পৰিত্ৰাণ দি সুফল লাভান কৰি সুজ্ঞান সুস্বাস্থ্যৰে আমি যেন কৰ্মভাগ কৰি ভকত বৈষ্ণৱ সেৱা ধৰিব পাৰোঁ। সেই মৰ্মে আমি ইয়াতে প্ৰথমে আহি সেৱা কৰি আমি কৰ্মভাগ কৰিবলৈ যাওঁ আৰু কৰ্মভাগ কৰোঁতে আমাৰ কোনো বিজুগুটি নহয়। আজি পৰ্যন্ত তেখেতৰ মহিমাই আমি যথেষ্টখিনি উন্নতিলৈ আগবাঢ়ি। নামঘৰটিৰ চৌপাশৰ চিৰসেউজীয়া প্ৰাকৃতিক পৰিৱেশ, সেউজীয়া পথাৰ, ৰাতিপুৱা চিকনি চিয়াং পাহাৰৰ ফাকে ফাকে সূৰ্যোদয়ৰ মনোৰম দৃশ্যই সকলোকে মোহিত কৰি আহিছে। ঐতিহ্যমণ্ডিত ভৰালী নামঘৰলৈ ভক্তগণৰ হয় আগমন। ইয়াত দৰ্শনাৰ্থীৰ বাবে সুন্দৰ অতিথিশালাৰ ব্যৱস্থা আছে। এয়া ভৰালী নামঘৰৰ কাষতে থকা ৰজাদিনীয়া ৰাজহুৱা পুখুৰী। ঐতিহ্যমণ্ডিত ভৰালী নামঘৰলৈ ভক্তগণৰ হয় আগমন। সকলো ভক্তৰে মনৰ আশা কৰিছে পূৰণ। নিতৌ ভগৱন্তৰ গুণ নাম কীৰ্তনে, নিতৌ ভগৱন্তৰ গুণ নাম কীৰ্তনে, ভকতৰ জুৰে মন প্ৰাণ। এয়াই হ'ল বৈকুণ্ঠ ধাম, ও ৰাম ৰাম, এয়াই হ'ল বৈকুণ্ঠ যাত্ৰীৰ প্ৰতি লক্ষ্য ৰাখি বৰ্তমান চৰকাৰী অনুদানেৰে নামঘৰটিৰ ভোগঘৰৰ নিৰ্মাণ কৰি থকা হৈছে। আহক আপোনালোক সকলোৱে আহি দৰ্শন কৰক এই মহিমামণ্ডিত নামঘৰটি। শেষত সকলোৰে মংগল কামনা কৰি এই ভিডিঅ'টো সমাপ্ত কৰিছোঁ। ধন্যবাদ।